ডিম্পু বৰুৱা বৰ্তমান অসমৰ এজন অত্যন্ত জনপ্ৰিয় ইউটিউবাৰ আৰু ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ। তেওঁৰ জন্ম অসমৰ নলবাৰী জিলাৰ এখন সৰু গাঁৱত হৈছিল। তেওঁৰ পিতৃৰ নাম পীতাম্বৰ বৰুৱা আৰু মাতৃৰ নাম লতিকা বৰুৱা। বিশেষকৈ তেওঁৰ থলুৱা নলবৰীয়া ভাষাৰ ভংগীমা আৰু হাঁহি উঠা উপস্থাপন শৈলীৰ বাবে তেওঁ সমগ্ৰ অসমৰ লগতে বহিঃৰাজ্যত থকা অসমীয়া লোকসকলৰ মাজতো খুবেই জনপ্ৰিয়। ডিম্পু বৰুৱাৰ প্ৰাথমিক শিক্ষা নিজ গাঁৱতে আৰম্ভ হৈছিল। তেওঁ সৰুৰে পৰা এগৰাকী মেধাৱী ছাত্ৰ আছিল। ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজৰ পৰা তেওঁ উচ্চতৰ মাধ্যমিক পৰীক্ষাত কলা শাখাত উত্তীৰ্ণ হৈ ইংৰাজী বিষয়ত নলবাৰী কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইউটিউব জগতত খোজ পেলোৱাৰ পূৰ্বে তেওঁ এজন শিক্ষক হোৱাৰ সপোন দেখিছিল আৰু আনকি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাইছিল। ডিম্পু বৰুৱাই ইউটিউবত যাত্ৰা আৰম্ভ কৰিছিল কোনো ডাঙৰ লক্ষ্য অবিহনেই। প্ৰথম অৱস্থাত তেওঁ শিক্ষামূলক ভিডিঅ' আৰু তথ্য প্ৰযুক্তি সম্পৰ্কীয় ভিডিঅ' দিছিল। তেওঁৰ প্ৰথম চেনেলটোৰ নাম আছিল ডিম্পু বৰুৱা, য'ত তেওঁ সাধাৰণ জ্ঞান আৰু বিভিন্ন শিক্ষামূলক তথ্য শ্বেয়াৰ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত তেওঁৰ ব্লগসমূহ অধিক জনপ্ৰিয় হ'বলৈ ধৰে। তেওঁৰ আনটো চেনেল ডিম্পুজ ভ্লগছ বৰ্তমান অসমৰ অন্যতম সৰ্বাধিক ছাবস্ক্ৰাইবাৰ থকা চেনেল। ডিম্পুৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ'ল তেওঁৰ কথা কোৱা ধৰণ। তেওঁ কোনো কৃত্ৰিমতা নোহোৱাকৈ অতি সৰলভাৱে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। অসমৰ থলুৱা নলবৰীয়া লহৰত তেওঁ যিদৰে কঠিন বিষয়বোৰো সহজকৈ বুজাই দিয়ে, সেয়া দৰ্শকৰ বাবে অতি আকৰ্ষণীয়। কেৱল মনোৰঞ্জন নহয়, তেওঁৰ ব্লগবোৰত দেশ বিদেশৰ বিভিন্ন ঠাইৰ ইতিহাস, সংস্কৃতি আৰু খাদ্যৰ বিষয়ে আমোদজনক তথ্য থাকে। তেওঁ অতি নিয়মিতভাৱে ভিডিঅ' আপলোড কৰে, যিয়ে তেওঁক দৰ্শকৰ মাজত সদায় সজীৱ কৰি ৰাখে। ডিম্পু বৰুৱাই ইউটিউবৰ পৰা চিলভাৰ প্লে বাটন আৰু গ'ল্ড প্লে বাটন লাভ কৰিছে। তেওঁ অসমৰ যুৱক যুৱতীসকলৰ বাবে এক আদৰ্শ হৈ পৰিছে, যিয়ে প্ৰমাণ কৰি দিছে যে কোনো ডাঙৰ চহৰত নাথাকিও বা দামী যন্ত্ৰপাতি নোহোৱাকৈও কেৱল নিজৰ দক্ষতাৰ জৰিয়তে বিশ্ব দৰবাৰত নিজক প্ৰতিষ্ঠা কৰিব পাৰি। বৰ্তমান তেওঁৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা কেইবা নিযুত আৰু তেওঁ অসমৰ পৰ্যটন বিভাগৰ লগতেও জড়িত হৈ বিভিন্ন ঠাইৰ প্ৰচাৰ চলাই আহিছে। এজন অতি নম্ৰ আৰু সৰল ব্যক্তি হিচাপে ডিম্পু বৰুৱা প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।